নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই চেনেল। আজি আৰু এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো হ'ল মোৰ এজনী বা তেখেতে নতুনকৈ পাৰ্লাৰ এখন খুলিছে গোপাল বাজাৰত। প্ৰেমতা হোটেলৰ সন্মুখতে হয় আৰু ডিম্পুদাৰ দোকানৰ কাষত, আৰু গোপাল থানখনৰ ফ্ৰণ্টতে হয়। আৰু সকলোৱে যাতে ভিজিট কৰে পাৰ্লাৰখন আৰু যাতে তেওঁক আশীৰ্বাদ জনায়। বাজনীৰ নাম হৈছে ভাগ্যশ্ৰী হালৈ। এইখন পাৰ্লাৰখন আৰু গোপাল থানখনৰ সন্মুখতে আছে আৰু সেইখন প্ৰেমতা হোটেল, সকলোৱে চিনি পায়ে এইখন থানখন, আৰু ইয়াৰ ফ্ৰণ্টতে আছে এই পাৰ্লাৰখনৰ নাম হৈছে মেজিক টাচ বিউটি পাৰ্লাৰ।